গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। চ' আজিৰ পৰা স্কুলৰ পৰীক্ষা শেষ, ফাৰ্ষ্ট ইউনিট এক্সাম। চ' আজি স্কুলত এটা পাৰ্টি আছে, খানা আছে, বলক স্কুললৈ। মই একেবাৰে ৰেডি হৈছোঁ, বলক। প্ৰথমতে মই ঘৰৰ পৰা ওলাই সেইখন ট'টোত উঠিলোঁ আৰু এনেকৈ লাহে লাহে গৈ আছোঁ। অলপ পিছতে মই মোৰ লোকেশ্যনত আহি নামিলোঁ। তাৰপিছত অলপ খোজকাঢ়ি যাব লাগে। আমাৰ এইটো স্কুলৰ ৰাস্তা হয়, এইটো স্কুলৰ গেট। আজি স্কুলত ষ্টুডেণ্টে অনলি টিচাৰবিলাক আছে। ভিতৰত আহি চালোঁ যে সকলো বস্তুৰ যা যোগাৰ হৈ আছে। তাৰপিছত মই হ'লোঁ আমাৰ টিচাৰ গ্ৰুপটোৰ ওচৰত। ইয়াত সকলোৱে মিলিজুলি কিবা খাই আছে, মানে এজন বাইদেউ পায়স বনাই আছিল, এইটোৱে খাই আছে সকলোৱে। তাৰপিছত মই অকলে নিজৰ স্কুলটোত এপাক ঘূৰিলোঁ। আজি ষ্টুডেণ্ট নাই কাৰণে পৰিৱেশ শান্ত হৈ আছে। ইয়াত সকলোৱে টিচাৰবিলাকে মিলি গল্প কৰি আছে। আমাৰ বাইদেউহঁতে সকলোৱে হেল্প কৰিছে কাম কৰাত। আজিৰ স্পেচিয়েল হৈছে মটন কাৰী আৰু সকলো বস্তু ৰেডি হৈ আছে। ইয়াত ডেস্ক বেঞ্চবিলাক মই সজাইছোঁ, অকলে নহয় আৰু আছিল লগত মানুহ। এনেকৈ সকলো কাম কাজ শেষ হোৱাৰ পিছত আমি সকলোৱে মিলিজুলি খাবলৈ আৰম্ভ কৰিলোঁ। এনেকৈ সকলো মিলিজুলি খানা খোৱাৰ আমেজে বেলেগ। আৰু এইজন আমাৰ বন্ধু, একেলগে পঢ়িছোঁ। দুজনে একেখন স্কুলতে কাম কৰিছোঁ। ভাত চাত খোৱাৰ পিছত এখন তামোল খাই বহি আছোঁ। ইয়াত অলপ জিৰণি লৈ আছোঁ। এনেতো অলপ পিছত বৰষুণ আহিলে। এনেকৈ বৰষুণ এৰাৰ পিছত সকলোৱে ছাৰৰ লগত কথা পাতি এনেকৈ মই ঘৰৰ ফালে ৰাওনা হ'লোঁ। চ' আজিৰ ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ছ' মাছ।